হাই গাইজ গুড মৰ্ণিং বৰ্ণালীজ ভ্লগৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকৰ খবৰ নিশ্চয় ভাল। আমাৰ বেছি ভাল নহয় আৰু কাৰণ হ'ল গোটেইকেইটাৰে বেমাৰ জ্বৰ বুলি গোটেই মাৰ্চৰ মাহটো জ্বৰতে খেদালোঁ। গতিকে বলকচোন আজিৰ আমি ডেইলি ভ্লগটো আৰম্ভ কৰোঁ। আজিৰ ভ্লগটোত ৰাতিপুৱাৰ পৰা ৰাতিলৈকে কি কৰোঁ সজ্জা চব দেখাই থাকিম বলক। হাই গাইজ, আজি হ'ল 20 তাৰিখ আৰু আজিৰ পৰা আছে আমাৰ লোককৃষ্টি কলা কেন্দ্ৰৰ উদ্যোগত বিহুৰ কৰ্মশালা। গতিকে এতিয়া আমি তাত যাবলৈ ওলাইছোঁ। এয়া আমাৰ সৰু উস্তাদ ওলাইছে এয়া, আৰু এই ডাঙৰ বাবু আজি যাব পৰা নাই, তাৰ গা বেয়া হৈ আছে। সি অহাকালিৰ পৰা যাব। গতিকে আজি বলকচোন আপোনালোকক দেখাম আৰম্ভণিৰ দিনটোত কি হয় কি কৰোঁ। হাই গাইজ, আমি এতিয়া যাব ওলাইছোঁ ক'ত যাম? বাৰ্থডে। কাৰ বাৰ্থডে? কাব্যনীলৰ বাৰ্থডে। আৰু আমি এতিয়া যাব ওলাইছোঁ কাব্যনীলৰ বাৰ্থডে। এয়া বাৰ্থডে বুলি বেলুনৰ খেল, বেলুন খেলি আছে দুয়োটাই। এয়া লোককৃষ্টি কলা কেন্দ্ৰ তৰফৰ পৰা বিহু কৰ্মশালাৰ আৰম্ভণিৰ কিছু মুহূৰ্ত। এয়া ল'ৰা ছোৱালীখিনি তলত ধুনীয়াকৈ বহি লৈছে আৰু আমি গাৰ্জেনখিনি ওপৰত বহি লৈছোঁ। আৰু এতিয়া ধুনীয়াকৈ আৰম্ভণি কৰিব বন্তি প্ৰজ্বলনেৰে। তাৰপিছৰ পৰা বিহু কৰ্মশালা ষ্টাৰ্ট। আৰু এয়া আমাৰ জেং বিহুৰ অকণমান দৃশ্য। আমি জেং বিহু ৰাখাৰ অকণমান দৃশ্য। আমি জেং বিহুৰ যিহেতু লোককৃষ্টি জেং বিহু দল বুলি বিহু দলটো আছে, গতিকে লোককৃষ্টি জেং বিহু দলৰ বিহু ৰাখাৰ আৰম্ভ হৈছে আমাৰ। গতিকে আমাৰ বিহু ৰাখাৰ অকণমান দৃশ্য আপোনালোকক দেখাই লওঁ। পিছত যেতিয়া আমি প্ৰগ্ৰেম কৰিম তেতিয়া ফুল ভিডিঅ' আপোনালোকলৈ আগবঢ়াবলৈ চেষ্টা কৰিম। এয়া সৰু ছোৱালীখিনি বিহুৰ আখৰা। ছোৱালীখিনিয়ে প্ৰথম বিহুটো অতি সুন্দৰভাৱে শিকি আছে। ফাইনেলৰ দিনা সিহঁতৰ ড্ৰেছটো